वेलकम बैक टू माय सेकेंड चैनल अभिजीत लस्कर आप সকলোকে স্বাগতম জনালো। তো কালি 10 তাৰিখে আমাৰ পৰীক্ষা শেষ হ'ল আৰু আজি 11 তাৰিখৰ পৰা মানে আমাৰ ভেড়াঘৰ বনোৱা ষ্টাৰ্ট কৰি দিছোঁ। আমি বাঁহ চাহ কাটি আনি খুটা চুটা কাটিলোঁ আৰু ভদ্ৰ মৃদুপৱন বিশাল কাইছহঁতে মানে গাঁত খান্দি আছে। ই মানে অকল ল'ৰাটো লাজুকা বিশাল ভাই ইয়াত ডেন্সটো চাওক গাইছ আজি হৈছে নেক্সট ডে আৰু এয়া আমাৰ ভেড়াঘৰৰ মানে আধা আধি কাম হৈছে আৰু এয়া মানে বিৰিঙা কাটি আছিলোঁ আমি। এতিয়া মানে ভদ্ৰই বিৰিঙা কাটি আছে পূৰা। আজি হৈছে 3 নম্বৰ ডে আৰু আজি আমাৰ ভেড়াঘৰটো মানে হৈ যাব আৰু ৰাতিপুৱা এতিয়া 7টা বাজিল আৰু আমাৰ আমি এতিয়া আমাৰ গাঁৱৰ শেষখিনি পালোহি আৰু আমাৰ ভেলাঘৰটো মানে হৈছে আৰু এয়া লাকু খুৰাই মানে চাবলৈ আহিছে। কিবা এটা কৈ দিয়া মাঘৰ বিহু বুলি। হেপী মাঘ বিহু। এয়া দেখিছে আমাৰ মানে আমি অলপমান নাওৰ ষ্টাইল দিবলৈ মানে চেষ্টা কৰিছোঁ আৰু মানে অলপমান হৈছেগৈ আৰু অলপমান আছে আৰু ওপৰত বনাবৰ কাৰণে। তো গাইছ ৰাতি হৈ গ'ল আৰু এয়া আমি মানে মাংসটো পুৰি আছোঁ। এনেকৈ পুৰি পেলাই বনালে মানে গাইছ টেষ্টটো মজা লাগে। গাইছ আমি এতিয়া ভেড়াঘৰ আমাৰ সম্পূৰ্ণ হৈ গ'ল। দিনত দেখুওৱা নহ'ল কাম কৰি আছিলোঁ বাবে আৰু এতিয়া সকলোৱে মানে কিবা কিবি যোগাৰ দি আছে আৰু এইপিনে বনাই আছোঁ আৰু গাইছ ৰাতিপুৱা মানে বুটৰ ভাজি হ'ব। আমি এতিয়া পুৰা থেপা থেপিকে শুইছোঁ আৰু এজনৰ কাৰণে জেগা নাছিল কাৰণে ইয়াত শুইছে। তো গাইছ আমি এতিয়া শুওঁ আৰু আপোনালোকক ৰাতিপুৱা লগ পাই আছোঁ। গাইছ আমি ৰাতি মানে কাম বন কৰি থাকোঁতে ইমান ব্লগ কৰা নহ'লে আৰু এতিয়া আমি ইয়াত ৰাতিৰ ভিতৰতে মানে বনাই কৰি খালোঁ আৰু আমাৰ ভেড়াঘৰটো মানে আমি নাওৰ নিচিনা ষ্টাইল কৰিছিলোঁ। গাইছ ইয়াতে ৰাতি আমি জুই পোৱালোঁ গাইছ। এতিয়া সকলো গা পা ধুই আহিলোঁ আৰু এতিয়া আমাৰ ভেলাঘৰটো জ্বলাই দিয়া হ'ব। তো আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। তো গাইছ আপোনালোকে বেয়া নাপাব, মই ভিডিঅ'টো 25 জানুৱাৰীৰ দিনাখনহে আপলোড কৰিছোঁ কাৰণ মই মানে এটা বিশেষ কাৰণত গুৱাহাটী যাব লগা হৈছিল। তো ভিডিঅ'টো আজিহে আপলোড কৰিছোঁ, বেয়া নাপাব গাইছ।